বন্ধুসকল আজিৰ ভিডিঅ'ৰ জৰিয়তে লৈ আহিছোঁ এটা গণিতৰ যাদু নিশ্চয় আপোনালোকে চাই ভাল পাব গতিকে ভিডিঅ'টো গোটেইখিনি চাব এইখিনি আপোনালোকে স্ক্ৰীনত এটা ছবি দেখা পাইছিলে ছবিটো এতিয়া অলপ কল্পনা কৰক ছবিটো একচুৱেলি কোনো ঘৰৰ ভেটিৰ ফাউণ্ডেশ্যনৰ ড্ৰয়িং বা চিত্ৰ নহয় গতিকে এইটো এটা বিশেষ যাদুহে গতিকে যাদুটো কি আমি ইতিমধ্যেই গম পাম গতিকে আমি যাদুটো তাৰ আগতে এই বিশেষ বৰ্গটোৰ সৈতে আপোনালোকক চিনাকি কৰি দিছোঁ এই বৰ্গটো বৰ্গ মানে চাৰিওফালে চাৰিওটা বাহু সমান গতিকে বৰ্গটোৰ বাহুটোক দুটা ভাগত ভাগ কৰা হৈছে এটা দেখা পাইছে সেউজীয়া অংশ আৰু এটা হ'ল হালধীয়া অংশ সেউজীয়া অংশটো হ'ল দৈৰ্ঘ্যটো এ একক ধৰা হৈছে আৰু হালধীয়া অংশটো বি একক ধৰা হৈছে ঠিক একেদৰে ইফালেও সেউজীয়া অংশ এটা আছে এ আৰু এইখিনি হালধীয়া অংশ বি ঠিক একেদৰে সেউজীয়া আৰু হালধীয়া অংশক এ আৰু বি হিচাপে লোৱা হৈছে এতিয়া বৰ্গ এটা বাহুৰ দৈৰ্ঘ্য হ'ব সেউজীয়া অংশ প্লাছ হালধীয়া অংশ যোগ কৰি দিলে হ'ব এ প্লাছ বি ঠিক একেদৰে ইফালেও এ প্লাছ বি হ'ব গতিকে এইখিনি বুজি পালে এতিয়া আমি পৰিচয় কৰাব গৈ আছোঁ আৰু চাৰিটামান কাৰ্ডৰ সৈতে চাৰিটা কাগজৰ কাৰ্ড হয় এয়া আহিল চাৰিটা কাগজৰ টুকুৰা এইটো এটা বৰ্গ হয় এইটো এটা আয়ত এই দুয়োটাই একে সমান জোখৰ আৰু এই বৰ্গটোৰ যিটো বাহুৰ দৈৰ্ঘ্য আছে এই দুটা আয়ত লগালে একে সমানৰ হয় আৰু এই বৰ্গটো এই আয়তৰ দৈৰ্ঘ্যৰ সৈতে বৰ্গৰ বাহুৰ দৈৰ্ঘ্যটো একে সমান হয় লগতে এই যিটো সৰু স্কুৱেৰ বা বৰ্গ এটা আছে এইটো আয়তৰ প্ৰস্থৰ সৈতে একে সমান তাৰ বাহুৰ দিশ গতিকে এইকেইটা আমি ব্যৱহাৰ কৰি আমি এই যাদুটো সম্পূৰ্ণ কৰিম গতিকে আমি বলক যাদুটো আৰম্ভ কৰোঁ হয় যাদুটো আৰম্ভ হৈ গ'ল অলৰেডি আপোনালোকে এই ছবিটো দেখা পাইছিলে ইয়াতে আমাৰ যাদুটো সোমাই আছে ইয়াত বাৰু কি যাদু সোমাই আছে আমি আলোচনা কৰিম এই সৰু বৰ্গটো যিটো দেখা পাইছে এই বৰ্গটোৰ বাহুৰ দিশ হ'ল এ যদি এ হয় আমি জানো বৰ্গৰ বাহুৰ স্কুৱেৰ কৰি দিলে বৰ্গটোৰ কালি পোৱা যায় অৰ্থাৎ বৰ্গটোৰ কালি হ'ব বাহু স্কুৱেৰ অৰ্থাৎ এ স্কুৱেৰ আকৌ এই আয়তাকাৰ কাগজ টুকুৰা এইটো দৈৰ্ঘ্যটো হ'ল বি আৰু প্ৰস্থটো হ'ল এ গতিকে এই ক্ষেত্ৰত আয়তাকাৰ কাগজ টুকুৰাৰ কালি হ'ব দিশ পূৰণ প্ৰস্থ অৰ্থাৎ ইনটু বি ইকুৱেল টু এ বি ঠিক একেদৰে একে দৈৰ্ঘ্য আৰু প্ৰস্থচ্ছেদৰ যিহেতু কাগজ ইয়াৰো কালি হ'ব এ বি ঠিক একেদৰে ইফালে এই বি বাহুৰ বৰ্গটোৰ কালি হ'ব বি স্কুৱেৰ তো এতিয়া আমি ইয়াতে কি যাদু সোমাই আছে বন্ধুসকল এতিয়া আমি গম পাম এতিয়া মই এই চাৰিটা কাগজৰ টুকুৰা ইয়াৰ পৰা আঁতৰাই ৰাখিছোঁ তো ৰাখাৰ পিছত আপোনালোকে কি দেখা পাব মই অলপ আগতে কৈছিলোঁ এই বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য এ প্লাছ বি হয় গতিকে এইফালেও এ প্লাছ বি গতিকে এই বৰ্গটোৰ কালি হ'ব এ প্লাছ বি হোল স্কুৱেৰ এ প্লাছ বি ইনটু এ প্লাছ বি ইকুৱেল টু কি হ'ব এ প্লাছ বি হোল স্কুৱেৰ তো এই বৰ্গটো আমি এই চাৰিটা কাগজৰ টুকুৰাই দি এইকেইটা দি আমি ঢাকি দিছিলোঁ গতিকে ঢাকি দিওঁতে এইটো আছিল এ স্কুৱেৰ এইটো আছিল এ বি আৰু এইটো আছিল এ বি এতিয়া এ বি দুটা হ'ল এ স্কুৱেৰ এ বি চাওক দুটা হ'ল গতিকে 2ab বুলি ক'ব পাৰি লগতে আৰু এটা কাগজৰ টুকুৰা এইটো বি স্কুৱেৰ থকা বি স্কুৱেৰৰ কাগজ টুকুৰাটো মই ইয়াতে দিছোঁ তো সমান হৈ গ'ল গতিকে অলপ কম বেছি হ'ব পাৰে বস্তুটো যিহেতু পাতল কাগজ গতিকে ভালকৈ বহালে বস্তুটো মিলি যাব তো এনেকৈ আমি বহাই চাব পাৰি যে ইয়াতে দেখা পালোঁ যে এ স্কুৱেৰ প্লাছ 2ab প্লাছ বি স্কুৱেৰ হয় গতিকে এইটোৱে যাদু বন্ধুসকল গতিকে এই যাদুটোৰ পৰা আমি কি ৰিজাল্ট কি পালোঁ ৰিজাল্টটো হ'ল মই এই কাগজৰ টুকুৰাটো ইয়াৰ পৰা আঁতৰাই ৰাখিছোঁ ৰিজাল্টটো আপোনালোকে গম পাব গতিকে ৰিজাল্টটো নিশ্চয় গম পাইছে এ প্লাছ বি হোল স্কুৱেৰ ইকুৱেল টু এ স্কুৱেৰ প্লাছ 2ab প্লাছ বি স্কুৱেৰ গতিকে ইয়াৰ লগত এই সূত্ৰটোৰ লগত আমি ছবি পৰিচিত গতিকে এইটো কেনেকৈ সম্ভৱ হ'ল
মই কৈ আছোঁ আগতে এইখিনি চাওঁ এ স্কুৱেৰ প্লাছ 2ab দুটা আছে 2ab প্লাছ বি স্কুৱেৰ তো মই এ স্কুৱেৰটো আঁতৰাই দিছোঁ ইয়াৰ পৰা এ স্কুৱেৰ এইটো তাৰপিছত 2ab ab 2ab প্লাছ বি স্কুৱেৰ আঁতৰাই দিছোঁ থাকিল কিমান গোটেই বৰ্গটোৰ কালি এ প্লাছ বি হোল স্কুৱেৰ গতিকে এইটোৱে আছিল আজিৰ গণিতৰ যাদু তো নিশ্চয় আপোনালোকে ভাল পাইছে আৰু যদি ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেছি কমেণ্ট পজিটিভ কমেণ্ট দি মোক উৎসাহিত কৰিব ধন্যবাদ।